ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ পাঠ নং 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস নৱপ্ৰস্তৰ যুগ নামৰ এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। অনুশীলনী 1 নম্বৰ অনুশীলনীটো দিছে উত্তৰ লিখা আৰু ইয়াত ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ এনেকৈ 7টা প্ৰশ্ন দিয়া হৈছে। ক প্ৰশ্নটোত সুধিছে সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন কিহৰ বিষয়ে বুজাইছিল। ইয়াৰ উত্তৰত আমি এনেদৰে লিখিব লাগিব, সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন আদিম মানুহে কেনেদৰে অতি কষ্ট কৰি খোৱা বস্তু সংগ্ৰহ কৰিব লগা হৈছিল সেই বিষয়ে বুজাইছিল। খটোত সুধিছিল আদিম মানুহে হাবিত পোৱা ফল মূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল। আদিম মানুহে যেতিয়া ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিছিল তেতিয়া সিহঁতে হাবিত পোৱা ফল মূলৰ গছবোৰৰ বিষয়ে কিবা লক্ষ্য কৰিছিল। তো কি লক্ষ্য কৰিছিল সেইটো কথা সুধিছে। ইয়াৰ উত্তৰত আমি লিখিব লাগিব, আদিম মানুহে হাবিত পোৱা ফল মূলৰ গছবোৰৰ বিষয়ে লক্ষ্য কৰিছিল যে কেনেকৈ গুটিৰ পৰা নতুন গছ গজে, ফল মূল দিয়া গছ গছনিবোৰ ক'ত বেছিকৈ গজে ইত্যাদি এনেধৰণৰ কথাবোৰ তেখেতসকলে মানে আদিম মানুহবোৰে লক্ষ্য কৰিছিল। গটোত সুধিছিল খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল। ইয়াৰ উত্তৰত আমি লিখিব পাৰোঁ, খেতি কৰাৰ বাবে আদিম মানুহে শিল, জন্তুৰ হাড়, দাঁতৰ মাৰি আৰু কাঠ আদিৰে সঁজুলি তৈয়াৰ কৰিছিল। ঘটোত সুধিছিল আদিম মানুহে কি কি কাৰণে জীৱ জন্তু পুহিছিল। বৰ্তমান লোকসকলেও বা মানুহবোৰেও জীৱ জন্তু পোহে। মানুহবোৰে অতীতৰ পৰাই অৰ্থাৎ আদিম কালৰ পৰাই জীৱ জন্তু পুহি আহিছে। তো আদিম মানুহে কি কি কাৰণে সেই জীৱবোৰ পুহিছিল বুলি কৈছে, জীৱ জন্তুবোৰ পুহিছিল বুলি সুধিছে। ইয়াৰ উত্তৰত আমি লিখিব পাৰোঁ, আদিম মানুহে ঘৰ পহৰা দিয়া, চিকাৰ, খাদ্য, কৃষি কাৰ্য আৰু যাতায়ত আদিত ব্যৱহাৰ কৰিবলৈ জীৱ জন্তু পুহিছিল। আদিম মানুহবোৰে কিহৰ কাৰণে পুহিছিল, ঘৰ পহৰা দিয়া, ঘৰখন পহৰা দিবলৈ কাৰণে, চিকাৰ, কেতিয়াবা চিকাৰলৈ লৈ গৈছিল, যেনেকৈ কুকুৰবোৰক চিকাৰলৈ লৈ গৈছিল। খাদ্য, সিহঁতক খাদ্য হিচাপেও গ্ৰহণ কৰিছিল, যেনেকৈ বৰ্তমান লোকসকলেও ছাগলীৰ মাংস, গাহৰিৰ মাংস ঠিক তেনেধৰণৰ আগতেও খাদ্যৰ বাবেও ব্যৱহাৰ কৰিছিল আৰু কৃষি কাৰ্য, খেতি কামতো ব্যৱহাৰ কৰিছিল আৰু যাতায়ত আদিত ব্যৱহাৰ কৰিবলৈ জীৱ জন্তু পুহিছিল। উঙটোত সুধিছিল চকাৰ ব্যৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল। চকাৰ ব্যৱহাৰ সেই আদিম কালতেই আৰম্ভ হৈছিল। সেই চকা ব্যৱহাৰ কৰাৰ পাছত মানুহক কি কি কামত সহায় কৰিছিল, আদিম মানুহক কি কি সহায় কৰিছিল সেইটো কথা সুধিছে। ইয়াৰ উত্তৰত আমি লিখিব পাৰোঁ, চকাৰ ব্যৱহাৰে আদিম মানুহক এঠাইৰ পৰা আন ঠাইলৈ খোজকাঢ়ি যোৱাৰ কষ্ট দূৰ কৰাৰ লগতে খেতিৰ ফচল আৰু বিভিন্ন গধুৰ বোজা কঢ়িয়াৰ কামত সহায় কৰিছিল। আগত মানুহবোৰ কি আছিলে, এঠাইৰ পৰা আন ঠাইলৈ যাব হ'লে খোজকাঢ়ি যাব লগা হৈছিলে, কিন্তু চকাৰ ব্যৱহাৰৰ ফলত সিহঁতে বহু দূৰ দূৰণিলৈকে যি খোজকাঢ়ি গৈছিল সেই কষ্ট দূৰ কৰিছিল আৰু বিভিন্ন গধুৰ বোজা যেনেকৈ খেতি যি ফচল হয় ইঠাইৰ পৰা সিঠাইলৈ লৈ যাবলৈ সিহঁতক সেই কামবোৰত সহায় কৰিছিল। প্ৰথম ছোৱাটোত সুধিছিল গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল। প্ৰথম অৱস্থাত আদিম মানুহবোৰে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ ঘূৰি ফুৰিছিল, বিশেষকৈ চিকাৰ আৰু খাদ্য সংগ্ৰহৰ বাবে। লাহে লাহেকৈ লোকসকলে খেতি কৰিব লৈছিল আৰু খেতি কৰাৰ পাছত খেতিটো একেদিনে হৈ নাযায়, সেয়েহে শস্যবোৰ পুৰঠ হোৱালৈকে, শস্য চপোৱালৈকে সিহঁতে চাব লাগিছিল, তাতে থাকিব লগা হৈছিল আৰু একোটা একোটা অঞ্চলত বহু লোক বসবাস কৰিব লৈছিল আৰু লাহে লাহে গাঁৱৰ সৃষ্টি হৈছিল। সিহঁতে গাঁওবোৰত দলবদ্ধভাৱে বসবাস কৰিছিল। তাৰ পাছৰ পৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল বুলি সুধিছে। ইয়াৰ উত্তৰত আমি লিখিব পাৰোঁ, গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ নিৰাপত্তা আৰু ইজনে সিজনক সহায় সহযোগিতা কৰাৰ সুবিধা হৈছিল। যেতিয়া আদিম মানুহে দলবদ্ধভাৱে বসবাস
কৰিছিল তেতিয়াৰ পৰা মানুহৰ নিৰাপত্তা বাঢ়িছিল মানে সেই সময়ত বনৰীয়া জীৱ-জন্তু হিংসক যিবোৰ জীৱ-জন্তু সিহঁতে আক্ৰমণ কৰিছিল যেতিয়া দলবদ্ধভাৱে বসবাস কৰিছিল তেতিয়া সিহঁতে নিৰাপত্তা পাইছিল তাৰ পৰা আৰু যেহেতু দলবদ্ধভাৱে বসবাস কৰিছিল ইজনে সিজনক বিপদৰ সময়ত সহায় কৰিব পাৰিছিল এনে ধৰণৰ সুবিধাবোৰ হৈছিল দ্বিতীয় স্তৰটোত সুধিছিল আদি মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল ইয়াৰ উত্তৰত আমি লিখিব পাৰোঁ আদি মানুহে শস্য ৰাখিবলৈ আৰু ৰন্ধা বঢ়া আদি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল 2 নম্বৰ অনুশীলনীটোত কৰিব দিছে মানচিত্ৰ পৰ্যবেক্ষণ কৰি উত্তৰ দিয়া আমি মানচিত্ৰখন চাব লাগিব অৰ্থাৎ মেপখন চাব লাগিব তাৰ পিছত ইয়াৰ উত্তৰটো দিব লাগিব মানে ইয়াত কৈছে ডাউজালি হাডিং কোন জিলাত ডাউজালি হাডিং ডিমা হাছাও জিলাত অৱস্থিত তোমাৰ জিলাখনৰ পৰা ই কোন দিশত অৱস্থিত এতিয়া তোমালোকৰ যিখন জিলাত থাকা সেই জিলাখনৰ পৰা এই ডিমা হাছাও জিলা কোন দিশত অৱস্থিত সেইটো তোমালোকে লিখি ল'বা সেইটো যদি তুমি নাজানা তোমাৰ টিচাৰক সুধিবা নহলে ঘৰৰ যিসকল জ্যেষ্ঠ সিহঁতক সুধি পেলাই কৰি ল'বা 3 নম্বৰ অনুশীলনীটোত কৰিব দিছে প্ৰকল্প প্ৰস্তুত কৰা তোমাৰ অঞ্চলত চকা কি কি কামত ব্যৱহাৰ কৰা হয় তোমাৰ অঞ্চলত চকা কি কি কামত ব্যৱহাৰ কৰা হয় সেইবোৰ লিখিবা 4 নম্বৰ অনুশীলনীটোত দিছে ভাৰতৰ এখন ভাৰতৰ মানচিত্ৰ আঁকিব লাগিব তোমালোকে আৰু তলৰ ঠাইবোৰ যথাস্থানত বহোৱা আৰু তলৰ স্থানবোৰক মেপখনৰ কোনখিনি অংশত বহিব সেইটো বহাব লাগিব মানে ইয়াত দিছে বৰ্জাহোম ঘটো দিছে মহাগড় গটো দিছে চিৰাণ্ড ঘটো দিছে ভীমবেটকা আৰু ngটো দিছে পয়ামপল্লী তো তোমালোকৰ 94 অৰ্থাৎ 94 নম্বৰ পাঠত চাবা তাতে এখন মেপ পাবা বা মানচিত্ৰ পাবা আৰু এই মানচিত্ৰখন চাই পেলাই তোমালোকে আৰু এখন মানচিত্ৰ আঁকিব পাৰা ভাৰতৰ তাৰ পিছত ইয়াতে বৰ্জাহোম তাৰ পিছত মহাগড় চিৰাণ্ড ভীমবেটকা পয়ামপল্লী এই ঠাইবোৰ ইয়াতে চিনাক্ত কৰা হৈছে তো তোমালোকেও এখন মানচিত্ৰ আঁকিবা ভাৰতৰ তাৰ পিছত এই তোমালোকৰ মানচিত্ৰত এইবোৰ স্থানক ইয়াৰ পৰা চাই পেলাই বহাই দিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল আৰু যদিহে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ